হেল্ল' ভিউয়াৰ্স আপোনাক স্বাগতম এডুকেশ্যন আসাম এছকে চেনেলৰ এইটো ভিডিঅ'ত আপুনি যদি আগতে ই-শ্ৰম কাৰ্ড বনাইছিলে আপুনি নিজে বনাইছিলে বা CSC চেণ্টাৰত গৈ বনাইছিলে এইটো কাম এতিয়া আপুনি মোবাইলতে কৰিব পাৰিব কেনেকৈ কৰিব সেই সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাই যাম আৰু আপোনালোকে এইটো কাম কৰিবই লাগিব বাধ্যতামূলক আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো দবাই দিব তেতিয়াহ'লে আহক মূল ভিডিঅ'টোলৈ যাওঁ আপোনালোকে যিকোনো ব্ৰাউজাৰ গুগল ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি চাৰ্চ কৰিব ই-শ্ৰম চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত চাব এনেকুৱা এটা অফিচিয়েল ৱেবছাইট খুলিব প্ৰথমত যেটো আছে হেতু দি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকলৈ এনেকুৱা এটা পেজ খোলখাব পেজ খোলখোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি চাব ইয়াত লিখা আছে ৰেজিষ্টাৰ অন ই-শ্ৰম এটোত ক্লিক কৰিব আপোনালোকে এটোত ক্লিক কৰাৰ পিছত আপোনাক আৰু এটা বেলেগ পেজলৈ লৈ যাব আপুনি অলপ সময় ওয়েট কৰিব লাগিব বা নেটৱৰ্কটো যদি স্পিড থাকে তেতিয়াহ'লে ওয়েট কৰিব নালাগে যদি নেটৱৰ্কটো স্লো থাকে তেতিয়াহ'লে অলপ সময় ওয়েট কৰিব লাগিব এনেকৈ আহিলে পিছত আপোনালোকে কি কৰিব চাব ওপৰত 3 লাইন আছে এটা এই 3 লাইনত ক্লিক কৰিব ক্লিক কৰিলে চাব ইয়াত লিখা আছে অলৰেডি ৰেজিষ্টাৰ্ড তাত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত চাব তলফালে আহিছে আপডেট প্ৰফাইল আপোনালোকে চাওক ইয়াত লিখা আছে আপডেট প্ৰফাইল ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰটো যেটো বনাইছিলে হেতু বহুৱাই দি আপুনি ইয়াত ক্যাপচাটো বহুৱাই দিব যেনেকৈ আছে তেনেকৈ বহুৱাই দিব বহুৱাই আপুনি সেন্ড অটোমেট ক্লিক কৰি দিব সেন্ড অটোমেট ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP আহিব আপুনি OTPটো ইয়াত বহুৱাই দিব মোৰ আহি গৈছে মই বহুৱাই দি আছো বহুৱাই দি আপুনি সাবমিট বটনত ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো বহুৱাবলৈ কৈ আছে আপুনি আধাৰ নাম্বাৰটো বহুৱাব আপোনাৰ যেটো হয় আধাৰ নাম্বাৰ হেতু বহুৱাই দিব মই বহুৱাই আছো আপোনাৰ আধাৰ নাম্বাৰটো আপুনি বহুৱাই দিব বহুৱাই দি আপুনি ইয়াত ফিংগাৰপ্ৰিন্ট থাকে তেতিয়াহ'লে আপুনি OTP সিলেক্ট কৰি ল'ব মোৰ OTP সিলেক্ট আছে কাৰণে মই সিলেক্ট কৰা নাই পিছত আপুনি ক্যাপচাটো যেনেকৈ আছে তেনেকৈ বহুৱাই আপুনি পিছত সাবমিট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ৰেজিষ্টাৰ হৈ থকা মোবাইল নাম্বাৰটোত এটা OTP যাব OTPটো তাৰ পৰা বহাই দিব আপুনি OTPটো অহাৰ লগে লগে পিছত আপুনি বহাই দিব বহুৱাই আপোনালোকে ভেলিডেটত ক্লিক কৰিব ভেলিডেটত ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব আপুনি চাব আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছটো সাইটটো খুলি গৈছে পিছত আপোনালোকে চাব ইয়াত লিখা আছে এটা বক্স আছে আই এগ্ৰি এটো বক্সত আপোনালোকে তা টিক চিন লগাই দিব টিক চিন লগাই দি পিছত আপোনালোকে চাব আপডেট KYC ইনফৰমেশন এটোত ক্লিক কৰিব এটোত ক্লিক কৰাৰ পিছত চাব আপোনাৰ সন্মুখত এনেকৈ খোল খাই যাব আপোনাৰ আৰু ই-শ্ৰম কাৰ্ডৰ ডাউনলোড দিবলৈ আৰু আপডেট প্ৰফাইলটো আপোনালোকে আপডেট প্ৰফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ বহুত কেইটামান অপচন খোল খাব আপুনি কি কৰিব আপুনি কৰিব পাৰ্সোনেল ইনফৰমেশন এটোত ক্লিক কৰিব এটোত ক্লিক কৰাৰ পিছত আপুনি চাব ওপৰত আহি আপুনি পিছত কি কৰিব আপুনি ইয়েস বটনটোত ক্লিক কৰি দিব ইয়েস বটনটোত ক্লিক কৰি দিয়াৰ পিছত চাব আপোনাৰ
সাৰা e-Shram কাৰ্ডৰ ফৰ্মটো খোল খাব পাৰ্চনেল ইনফৰমেশ্যনৰ ফৰ্মটো চাব তলত লিখা আছে নমিনী ডিটেইলছ আপুনি যদি নমিনী দিয়া নাই তেতিয়াহ'লে নমিনী দি ল'ব পাৰিব আৰু যদি নমিনীৰ যদি যিজন নমিনী হ'ব তেওঁ যদি 18 বছৰৰ তলত হয় তেতিয়াহ'লে গাৰ্জেন নেমটো দিব লাগিব আৰু যদি 18 বছৰৰ ওপৰত হয় তেতিয়াহ'লে গাৰ্জেন নেমটো দিব নালাগে আৰু গাৰ্জেনটো ডেট অফ বাৰ্থটো দিব নালাগে এনেকৈ আপোনালোকে আপডেট দিব পাৰিব পিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি পিছত আপডেট বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাব ওপৰত আহিছে কণ্টিনিউ বটন তাত ক্লিক কৰি দিব কেনচেল কণ্টিনিউ তাত কণ্টিনিউত ক্লিক কৰিব কণ্টিনিউত ক্লিক কৰাৰ পিছত চাব আপোনাৰ এইটো আপডেট হৈ গৈছে পিছত আপুনি কি কৰিব ডাইৰেক্ট আপুনি লগ আউট কৰি দিব এইটো আৰু বেলেগ একো কৰিব নালাগে আপুনি লগ আউট কৰি দিব লগ আউট বটনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কামটো সম্পূৰ্ণ হৈ গৈছে এনেকৈ আপোনালোকে e-Shram কাৰ্ডত আপডেট দিব পাৰিব যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো দবাই দিব কিয়নো আপুনি মই যেতিয়া নতুন ভিডিঅ' আপলোড দি থাকিম আপুনি সকলোৰ আগতে পাই যাব তেতিয়াহ'লে আহক এইটো ভিডিঅ'ৰ পৰা বিদায় লওঁ